So more peacefully sagariyati. Hello guys, welcome back to my YouTube channel. More an ekhon video loi apnalokok punor swagotam janaisu. Aru azir eikhon video moi apnalokok dekhoboli goi asu Walpara jilar sthito thoka Sri Suriya Pahar jitu niki eta archaeological place hoy. To apnaloke video tu shekhor loike sai thakibo. Aru ei Sri Suriya Pahar tu ase Brahmaputror usorot aru amar khoror pora Sri Suriya Pahar loi jaboloi tinikhon rasta ase. আৰু আমি জিতু ৰাস্তাৰে গৈ আছো হিতু ৰাস্তা দি আমাৰ ঘৰৰ পৰা প্ৰায় 32 কিলোমিটাৰ হয় আৰু এই পাহাৰখন আছে গোৱালপাৰা মেইন টাউনৰ ওচৰতে আৰু আমি গৈ আছো দুধনৈ কলেজ ৰোডেদি আৰু এইটো ভিডিঅ' মই 15 আগষ্টৰ আগতে বনাইছিলো কিন্তু মোৰ তেতিয়া মোবাইল বেয়া হোৱাৰ কাৰণে এডিটিং কৰিব পৰা নাই তো এতিয়া আপলোড কৰি আছো ভিডিঅ'টো আৰু আহিয়া আমি ইয়া ৰাস্তাত দেখা পালো গোৱালপাৰাৰ সৈনিক স্কুল ইয়া চাওক আপোনালোকে আৰু আমি ফাইনালি আহি পালো শ্ৰী সূৰ্য পাহাৰলৈ যোৱা ৰাস্তা আৰু ইয়া গৈ আছো ইয়া প্ৰথম গেটটো পাই গলো আৰু মই মোৰ মেক্সিমাম ভিডিঅ' ভয়েস ওভাৰ কৰি বনাও কাৰণ মোৰ ভাল এটা মাইক্ৰোফোন নাই যেটোৰ কাৰণে গাড়ী চলোৱাৰ সময়ত ভিডিঅ'ত কথা ক'লে ভয়েসখিনি ক্লিয়াৰ নহয় আৰু ভালকে শুনা নাপায় তো সেইটোৰ কাৰণে আপোনালোকে বেয়া নাপাব তো গাইস আমি ফাইনালি আহি পালো শ্ৰী সূৰ্য মন্দিৰলৈ ইয়া পিছফালে চাওক মন্দিৰখিনি আছে আৰু ইফালে আগত কি আছে আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু ইয়া অলপ ভিউখিনি দেখুৱাই দিছো আপোনালোকক আৰু ওপৰৰ ফালে আছে মন্দিৰ আমি মন্দিৰৰ ওপৰলৈ গৈ আছো ইয়াত লিখা আছে হনুমান মন্দিৰ বুলি তো আমি গৈ আছো হনুমান মন্দিৰৰ ফালে আৰু ওপৰলৈ যোৱাৰ আগতে ইয়াত এটা মন্দিৰ আছে বোলে এটা শিৱ মন্দিৰ তো আমাক এটা পণ্ডিতে দেখা পাই মাতিলে আমি এতিয়া সেই মন্দিৰলৈকে গৈ আছো ওপৰৰ ফালে আৰু মন্দিৰ আছিল বহুত তো আমি নাযাওঁ আৰু বহুতে বৰষুণ দি আছে তো তলৰ ফালে নামি গৈ আছো 7-8টা মান মন্দিৰ আছে গৈছিল হনুমান মন্দিৰলৈকে নগলো আৰু আমি সোমালো এটা চাহৰ দোকানত ইয়াত এটা চাহৰ দোকান আছে চাহ হোটেল আৰু বৰষুণো বহুত দি আছে তো ভোক লাগি আছে কিবা খাও বুলি সোমালো ইয়াত আৰু ইয়া আহি গ'ল আমাৰ গৰম গৰম পৰঠা ইয়া খাই লৈ আৰু ঠাইখিনি ঘূৰিম আৰু বহুত বৰষুণ দি আছিল আমি বৰষুণ এৰাৰ ৰখা প্ৰায় 1 ঘণ্টা মানে হ'ল 1 ঘণ্টা বেছিয়ে হ'ল চাগে এতিয়াও বৰষুণ অলপ অলপ দি আছে তথাপিও আমাৰ যেহেতু দেৰি হৈছে আমি ঘূৰিবলৈ গৈ আছো আপোনালোকক কি দেখা পাওক সকলোখিনি ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু আমি গেটটো পাৰ হৈ আহিলো কাৰণ গেটত তালা মাৰা আছে কাৰণ ইয়াত বোলে বাহিৰৰ পৰা গৰু ছাগলী আহি ইয়াত গছ-গছনি ৰুই থোৱাখিনি গছৰ পুলিখিনি খাই পেলাই তো সেই কাৰণে তালা মাৰি থোৱা আছে সেই কাৰণে আমি গেটটো পাৰ হৈ আহিলো আৰু হেয়া আগত দেখিবলৈ পাইছে আপোনালোকে বহুত পাথৰ আছে ডাঙৰ ডাঙৰ তাতে আৰু এটা মন্দিৰ আছে তো সেইটো এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া ভিডিঅ'টো আপোনালোকে এনজয় কৰক মই আৰু বেছি কথা নকওঁ এনেকৈ এতিয়া আপোনালোকক ভিডিঅ'টো দেখুৱাম তো আমি ইয়াত শ্ৰী সূৰ্য পাহাৰৰ ইয়াত ভিতৰলৈ আহিলো ইয়া মোৰ পিছফালে চাওক মন্দিৰখিনি আছে আৰু সেইফালে মানে বটিং কৰাখিনি ঠাইখিনি আছিল আৰু গ্ৰুপ অফ ষ্টুপাৰ্ছ বুলি লিখা আছে তাৰলৈকে যাই দেখুৱাম আপোনালোকক তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰে শেষলৈকে চাই থাকক এইটো মানে এটা যেহেতু আৰ্কিঅলজিকেল প্লেচ হয় তো বহুতখিনি ভাল ভাল বস্তু আছে আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আৰু ইফালে এটা লেক আছে তো আমি লেকৰ ফালে গৈ আছো আৰু সেইটো যে আপোনালোকে খৰ দেখিবলৈ পাইছে মোৰ ৰাইট সাইডৰ ফালে তো তাতে বোটখিনি থোৱা আছে চাওক বোটখিনি তাৰ ভিতৰতে থৈছে তো আমি
ৰংমাগিটিলত যেতিয়া গৈছিলোঁ তেতিয়া যেনেকৈ ব'টিং কৰিছিলোঁ ঠিক তেনেকুৱাই ব'টটো তো ইয়াতে ব'টিং কৰিব পাৰে চাগে এতিয়া তাৰ ঘৰৰ ভিতৰত থৈছে আৰু এইটো যিহেতু শ্ৰী সূৰ্য মন্দিৰ হয় তো ইয়াত মাৰ্চ মাহত পূজা হৈ বোলে ডাঙৰ এটা মেলা হয় তো সম্ভৱ হ'লে তেতিয়াও আহিবলৈ চেষ্টা কৰিম মই আৰু ভিডিঅ' বনাম আৰু ইয়াৰ লেকৰ ওচৰলৈ আহি পালোঁ আমি আৰু বৰষুণ দিয়া ষ্টাৰ্ট হ'ল ডাঙৰ হয় লেকখিনি বহুতেই ধুনীয়া আৰু ব'টিং কৰিলে বহুতেই ভাল লাগিলে হৈ এতিয়াতো ব'টিং কৰিব নোৱাৰোঁ পূজাৰ সময়ত পাৰে চাগে ব'টিং কৰিব আৰু আমি এইটো ৰাস্তাৰ ফালে অহাৰ সময়ত ৰাস্তাত এটা চাইনবোৰ্ড লিখা দেখা পাইছিলোঁ গ্ৰুপ অফ ষ্টুপাছ বুলি তো ইফালে আছে চাগে তো আমি এতিয়া সেইটো চাবলৈ গৈ আছোঁ তো একদম বাৰে বৰষুণ দি আছে বহুত তিতি গ'লো ভালকৈ ভিডিঅ' বনাব নোৱাৰি আছোঁ তথাপিও ইয়াৰ এটা শিৱলিংগ আছে ইয়াত আপোনালোকক মানে বেক কেমেৰা দি দেখুৱাই দি আছোঁ আৰু সেইফালে আছে ওপৰত আমি তাৰলৈকে নাযাওঁ আৰু এতিয়া বেলেগ ছাইডৰ ফালে যাম আমি এতিয়া গৈ আছোঁ ইফালে ওপৰৰ ফালে আমাৰ যিহেতু ৰাইট ছাইডত এটা ৰাস্তা আছিল তো সেই ওপৰতে আছে যিহেতু গ্ৰুপ অফ ষ্টুপাছ বুলি লিখা দেখা পাইছোঁ চাইনবোৰ্ডত বুলি কৈছিলোঁ আপোনালোকক তো সেইটো ইফালে ওপৰতে আছে আমি দূৰৰ পৰা দেখা পালোঁ গ্ৰুপ অফ ষ্টুপাছ মানে ইয়াতে মানে তিনিটা শিৱলিংগ আছে তো সেইটোকে এতিয়া আমি চাবলৈ গৈ আছোঁ আৰু আমি ইয়াত ফাইনেলি আহি পালোঁ সেই ঠাইখনলৈ য'ত নেকি আছে তিনিটা শিৱলিংগ তো এতিয়া আপোনালোকক ইয়াত দেখুৱাম গ্ৰুপ অফ ষ্টুপাছ আৰু অলপ ওপৰলৈ যাই দেখুৱাম আপোনালোকক আৰু এই শ্ৰী সূৰ্য পাহাৰত টোটেল 100টা শিৱলিংগ আছে বুলি কয় মানুহে হয়নে নহয় নাজানো কিন্তু থাকিব পাৰে যিহেতু আমি ইয়াত অহাৰ পিছত বহুতেই দেখা পালোঁ শিৱলিংগ তো আৰু ইয়াৰ হিষ্ট্ৰীখিনি জানিব পাৰিলে বহুত ভাল আছিল বুৰঞ্জীখিনি কেনেকৈ এই শিৱলিংগবিলাক কেনেকৈ সৃষ্টি হৈছে তো ভাল আছিল জানিব পাৰিলে মই আৰু অলপ পাহাৰৰ ওপৰৰ ফালে গৈ আছোঁ অলপ ভিউখিনি দেখুৱাই দিম আপোনালোকক মজা ঠাইখন যেহেতু এইটো এটা মন্দিৰো হয় আৰু টুৰিষ্ট প্লেচো হয় তো ইয়াতে বহাৰ কাৰণে এটা মানে চফাৰ নিচিনাকৈ বনাই থৈছে ইয়াৰ লোহাৰ দি পিছফালে আৰু 360 ভিউ দেখুৱাই দিছোঁ আপোনালোকক চাওক ইফালে চাৰিওফালে পাহাৰ হয় মোৰ বন্ধুসকলে তো মোৰ পিছফালে চাওক আৰু ইয়াত তিনিটা শিৱলিংগ আপোনালোকে দেখিবলৈ পাইছে তো ভিডিঅ'খিনি আৰু মই বেছি দীঘলীয়া নকৰিম আৰু কাৰণ আমি ঘৰতো যাব লাগিব আৰু বহুত বৰষুণ দি আছে ভিডিঅ' বনাব ভাল নহয় আৰু মোৰ মোবাইলটো যিহেতু ৱাটাৰপ্ৰুফ নহয় তো যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আমি এতিয়া ওপৰৰ পৰা নামি গৈ আছোঁ ভিডিঅ'খিনি ভালকৈ বনাব নোৱাৰিলোঁ কাৰণ যিহেতু বহুত বৰষুণ দি আছিল আৰু এতিয়া আমাক ঘৰতো যাব লাগিব আৰু ঠাইখন বহুত ডাঙৰ হয় তো আমি অহাৰ সময়ত বহুত বৰষুণ দিছে আৰু এই বৰষুণটো ৰখি ৰখি মানে বহুত দেৰি হৈ গ'ল তো সেইকাৰণে আমি এতিয়া ঘৰত যাবলৈ ওলাইছোঁ আমি এটা পূজাৰী লগ পাইছিলোঁ মানে তেখেতে কৈছে যে এই গোটেইখিনি ঠাইখন যদি পূৰা ঘূৰে তেন্তে 3 দিনমান লাগি যাব তো আমি নুঘূৰোঁ আৰু এতিয়া ডাইৰেক্ট ঘৰলৈ যাম তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ ইউটিউব চেনেলটোত ভিডিঅ' চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আৰু শ্ৰী সূৰ্য পাহাৰৰ যিহেতু এটা পাৰ্কিং আছে ইয়াত তো পাৰ্কিঙৰ সন্মুখত এটা ইয়াত মিউজিয়াম আছে আৰ্কিঅলজিকেল মিউজিয়াম বুলি তো বৰ্তমান মিউজিয়ামটো বন্ধ আছে গেটখিনি তালা মাৰা আছে এয়া চাওক তো মিউজিয়ামৰ ভিতৰত যদি আমি সোমালোঁ হয় তেন্তে চাগে জানিব পাৰিলোঁ হয় এই শ্ৰী সূৰ্য পাহাৰৰ হিষ্ট্ৰী তো এতিয়াতো বন্ধ আছে যাব নোৱাৰিম তো কেতিয়াবা আৰু বেলেগ দিন আহিলে সোমাবলৈ চেষ্টা কৰিম